জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে নিলম্বন কৰা হৈছে হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক এই মুহূৰ্তৰ ডাঙৰ খবৰ টাইম এটৰ দৰ্শকক জনাইছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত বয়োজ্যেষ্ঠ লোকক অপব্যৱহাৰ কৰি নিলম্বিত হৈছে উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত নিলম্বন কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন কৰা হৈছে দুয়োগৰাকীৰ বিৰুদ্ধে পুৰাশক্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে আৰু বয়োজ্যেষ্ঠ লোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে দুয়োগৰাকী প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে এই মুহূৰ্তৰ ডাঙৰ খবৰ টাইম এটৰ দৰ্শকক জনাই আছো হোজাইৰ জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন কৰা হৈছে তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে দুয়োগৰাকী বিষয়াক নিলম্বন কৰা হৈছে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ টাইম এটৰ দৰ্শকক জনাই আছো বিগ ব্ৰেকিং নিউজ বয়োজ্যেষ্ঠ লোকক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত হৈছে হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে দুয়োগৰাকী বিষয়াক নিলম্বন কৰা হৈছে আৰু দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে পুৰাশক্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে তাৰ উপৰি বয়োজ্যেষ্ঠ লোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা অনুপম চৌধুৰী আৰু ৰক্তিম বৰুৱাক নিলম্বন কৰা হৈছে হোজাইৰ জিলা উপায়ুক্ত আছিল হোজাইৰ জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত দুয়োগৰাকীকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে অনুপম চৌধুৰী হোজাইৰ জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত ফোনযোগে সংযোগ স্থাপন কৰিব বিচাৰিছো আমাৰ সাংবাদিক অভিজিত আচাৰ্যী আছে আৰু অধিক তথ্যৰ বাবে অভিজিতৰ ওচৰলৈ যাব বিচাৰিছো হয় অভিজিত কি আছে আপোনাৰ ওচৰত সবিশেষ তথ্য এই মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এটৰ দৰ্শকক জনাইছো হোজাইৰ জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে দুয়োগৰাকী প্ৰশাসনিক বিষয়া দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে বয়োজ্যেষ্ঠ নাগৰিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু পুৰাশক্ত হৈ জ্যেষ্ঠ নাগৰিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে হোজাইৰ জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাৰ বিৰুদ্ধে সংযোগ স্থাপন কৰিব বিচাৰিছো ফোনযোগে আমাৰ সাংবাদিক অভিজিত আচাৰ্যী আছে হয় অভিজিত কি আছে আপোনাৰ ওচৰত এই মুহূৰ্তত সবিশেষ তথ্য ৰাজ্যৰ প্ৰশাসনত এক নাৰ্ভুত নাচত ঘটনা সংঘটিত হৈছে যিটো ঘটনা আচলতে হোজাই জিলাৰ পৰা আহিছে মুহূৰ্তত যে হোজাই জিলাৰ জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে আৰু এই নিলম্বনৰ কাৰণ আচলতে টাইম এটৰ দৰ্শকসকলে জানি আচৰিত হ'ব যে হোজাই বাইপাছৰ মাজতে আচলতে এই ঘটনা সংঘটিত হৈছে যে এগৰাকী 60 ঊৰ্ধৰ বয়োজ্যেষ্ঠ লোকক আচলতে হোজাই জিলাৰ উপায়ুক্ত আৰু হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত দুয়োগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকে প্ৰায় পুৰাশক্ত অৱস্থাত থকা বুলি ধাৰণা কৰা হৈছিল আৰু সমগ্ৰ যি ঘটনাটো যে বয়োজ্যেষ্ঠ যিগৰাকী 60 ঊৰ্ধৰ এগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীৰ মুখত প্ৰচণ্ড ঘুচা ফুৰোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সেই সমগ্ৰ যিটো ঘটনা এই ঘটনাটো বয়োজ্যেষ্ঠ লোকগৰাকীয়ে আচলতে স্থানীয় লোকক অৱগত কৰিছিল আৰু সেই সমগ্ৰ ঘটনাটো মুখ্যমন্ত্ৰীৰ
অৱগত হৈছিলে সমগ্ৰ ঘটনাটো মুখ্যমন্ত্ৰী অৱগত হোৱাৰ পাছত ৰাজ্যৰ মুখ্য সচিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে তাৎক্ষণিকভাৱে হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীক আচলতে আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন কৰিব লাগে আৰু এই যি ঘটনা এই ঘটনাটোক লৈ পেলাই কিন্তু যথেষ্ট আচলতে হোজাই জিলাকে আদি কৰি সমগ্ৰ ৰাজ্যত আচলতে এক চাঞ্চল্য বিৰাজ কৰিছে এই মুহূৰ্তত যে আচলতে হোজাই জিলাত এগৰাকী ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়া জিলা উপায়ুক্ত আৰু জিলা উপায়ুক্তই যি ধৰণৰ আচলতে আচৰণ কৰিলে বা অতিৰিক্ত উপায়ুক্ত গৰাকী যি ধৰণৰ আচৰণ কৰিলে এগৰাকী ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকক আৰু জ্যেষ্ঠ নাগৰিকক এই অপমান মুখ্যমন্ত্ৰী আচলতে আমি যিমানটো খবৰ লাভ কৰিছো যে মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ সহ্য কৰিব পৰা নাছিল যি কাৰণত মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে এই দুয়োগৰাকীক নিলম্বনৰ নিৰ্দেশ দিছে আৰু মই পুনৰ কৈছো যে সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল হোজাই জিলাৰ বাইপাছৰ সন্মুখত আৰু শংকৰনগৰ পাৰ হৈ গৈ এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল যে 60 ব্যক্তিগৰাকীক মাতিছিল অতিৰিক্ত উপায়ুক্ত গৰাকী আৰু অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ব্যক্তিগৰাকীক মাতি মুখত পছন্দ ঘোষা খুদাইছিল আৰু এই সমগ্ৰ ঘটনাটো মুখ্যমন্ত্ৰী অৱগত হৈছিল আৰু অৱগত হোৱাৰ পাছতেই তাৎক্ষণিকভাৱে তেওঁ দুইগৰাকী শীৰ্ষ বিষয়াক হোজাই জিলাৰ দুইগৰাকী শীৰ্ষ জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক আচলতে নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে আৰু কিছু সময়ৰ পাছতেই আনুষ্ঠানিক পত্ৰ সেই আনুষ্ঠানিক পত্ৰ আমাৰ হাতত আহি পৰিব আমি সেই টাইমেটৰ দৰ্শকসকলক দেখুৱাবলৈ আমি চেষ্টা কৰিম নিশ্চয়কৈ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো অভিজিত আৰু টাইমেটৰ দৰ্শকক জনাই আছো হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন কৰা হৈছে জ্যেষ্ঠ নাগৰিকক প্ৰহাৰ কৰা অভিযোগ দুৰ্ব্যৱহাৰ কৰা অভিযোগৰ পাছতেই সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰিছে জ্যেষ্ঠ নাগৰিকক কৰা অপমানৰ পাছতেই দুয়োগৰাকী প্ৰশাসনিক বিষয়া শীৰ্ষ পৰ্যায়ৰ বিষয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা